নমস্কাৰ, থুৰীয়া তামোল ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান কাউৰীৰ শত্ৰু হৈ, মই বৰ্তমান চুমনিত আছোঁ মুগাৰখি, সেইকাৰণে কৈছোঁ কাউৰীৰ শত্ৰু হৈ আছোঁ বুলি। এই ভিডিঅ'টিত বৰ বিশেষ একো নাই, কিন্তু চুমনিত থাকোঁতে ইমান শুৱলা মাতেৰে কুলিজনীয়ে মাতি আছে, শুনি ভাল লাগিল। সেয়ে আকাশখনৰ লগতে গছ-গছনিৰ কিছু অংশ দেখুৱাই বসন্ত আগমনৰ বতৰা দিয়া কুলি চৰাইজনীৰ মাতটো ধৰি ৰাখিবলৈকে মই এই ভিডিঅ'টি বনালোঁ। কুলি চৰায়ে নিজে পোৱালি নজগায়, কাউৰীৰ বাহত কণী পাৰি থৈ যায়। কাউৰীয়ে নিজৰ কণী বুলি উমনি লৈ কুলি চৰাইৰ পোৱালি জগায়। চ'ত মাহৰ পৰা কুলি চৰাইৰ মাত শুনিবলৈ পোৱা যায়, গাত বিহু বিহু লগাকৈ বসন্ত আগমনৰ জাননী দিয়ে। এইটো মোৰ ব্লগ চেনেল। ইয়াত মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কি কৰোঁ কি নকৰোঁ দৈনন্দিন জীৱনৰ সেইখিনি নিদিওঁ, কেৱল দিনটোৰ বিশেষ কিছু মুহূৰ্তহে শ্বেয়াৰ কৰোঁ।